নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনালোঁ। বহুত দিন হ'ল বাগানৰ ভিডিঅ' আপোনালোকক দিম বুলি কৈ আছিলোঁ, কিন্তু দিব পৰা নাই। ৰাতিপুৱা টাইমত কামত লাগি থাকোঁতেই সময়েও বহুত অভাৱ, কাৰণ অকণমান টাইম যিটো টাইমত আপোনাৰ কামতো লাগিব লাগে, ভিডিঅ' বনাবৰ কাৰণে সময়ে নহয়। এতিয়া আপোনালোকক বলক দেখুৱাওঁ। বন্ধুসকল চাওক, এইবোৰ পুৰণা তামোল গছ, দেউতা হাতেৰে লগোৱা তামোল। আৰু বন্ধু বান্ধৱীসকল, এই তামোল গছবোৰ দেখিয়ে মই অনুপ্ৰেৰণা পাইছিলোঁ তামোল পুলিবোৰ লগাবলৈ, কাৰণ ইয়াৰ ফল আৰু ইয়াৰ পৰা হোৱা লাভসমূহৰ বিষয়ে জানিব পাই মই তামোল লোৱা আৰম্ভ কৰিছিলোঁ। আপোনালোকক দেখুৱাম মোৰ হাতেৰে লগোৱা তামোলবোৰ, আপোনালোকে চাব পাৰিব। চাওক কি ধুনীয়াকৈ লাগি আছে, কিন্তু দেখা নাই, কেমেৰাত অহা নাই বাৰু। আৰু এইবোৰ নেমু মাজে মাজে মই লগাই দিছোঁ, এইবোৰ এবছৰীয়া নেমু হয়। বন্ধু বান্ধৱীসকল চাওক, এইবোৰ মোৰ নিজৰ হাতেৰে লগোৱা পুলি। ইয়াত 2 বছৰীয়া 3 বছৰীয়া সকলো ধৰণৰ পুলি আছে। আৰু তামোল খেতি এটা প্ৰধান কাৰণ হ'ল পানীটো ভালদৰে যোগান ধৰিব পাৰিলে আপোনাৰ পুলিসমূহ ভাল হৈ উঠিব। সেইবাবে সময়ত পানী দিয়াটো অতি প্ৰয়োজন। চাওক, মাজে মাজে কলো ৰোপণ কৰা আছে। আৰু এনেদৰে বন্ধুসকল চাওক, এইবোৰ তামোল পুলি মোৰ নিজৰ হাতেৰে লগোৱা 3 বছৰীয়া পুলি। আৰু লগত পাণ লগাই দিছোঁ। এইবাৰ লগাইছোঁ 3 মাহমান হৈছে। চাওক, প্ৰায় 13-14 ফুটমান ওখ হৈ গ'ল তামোল। আৰু বন্ধুসকল, সকলো পুলিয়ে যে ৰুলে সকলো পুলিয়ে বাচিব তেনেকুৱা নহয়, তাৰ ভিতৰতো কিছুমান বেয়া হৈ যায়। আৰু বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক মই দেখুৱাম যে অহা বছৰ বাৰিষাত ৰুবৰ কাৰণে, বাৰিষা বা এবাৰ খৰালিও ৰুব পৰা হৈ যাব। সময়টো চাই লওঁ কেতিয়া লগাব পাৰোঁ। আৰু যোৱা বছৰ ৰেডি কৰা তামোল এতিয়া মই আপোনালোকক দেখুৱাম, বলক চাই লওক। আৰু বন্ধুসকল চাওক, এইবোৰ এবছৰীয়া তামোল পুলি। এবাৰ ভাবিছোঁ খৰালিত পাৰিলে লগাই দিম। পানী ব্যৱস্থাটো কৰিব লাগিব। ব্যৱস্থা কৰি মেলি যদি সময় মিলাব পাৰোঁ, তেতিয়া এই বছৰে ৰোপণ কৰি দিম বুলি ভাবি আছোঁ। আৰু চাওক, এইবোৰো এবছৰীয়াই পুলি। বেলেগ জেগাত পচোৱা আছিলে, তাৰ পৰা আনি অলপ ডিষ্টেঞ্চ ৰাখি ঘনকৈ আকৌ লগোৱাই দিয়া হৈছে। ইয়াৰ পৰা নি আকৌ এজেগাত লগাব লাগিব। চাওক, ভাবি আছোঁ এইবছৰে লগাই দিম, এতিয়াই লগাই দিম, সময় সুবিধা মিলাব পাৰিলে। সময়ো বহুত অভাৱ, প্ৰধানকৈ পানীটো যদি ব্যৱস্থা ভালদৰে থাকে তেতিয়া কোনো চিন্তা নাই। আৰু পানীটো ব্যৱস্থা কৰিব লাগিব। চাওক, ওপৰত গছ আছিলে, ভাবিছিলোঁ জেগাটুকুৰা অলপ ঠাণ্ডা হৈ থাকিব, কিন্তু পাতৰ বাবে ইয়াত যিখিনি তামোল পুলি লগালোঁ ইমান ভালদৰে, তথাপিতো ইমান বেয়াও হোৱা নাই। এবছৰীয়া পুলি ধুনীয়াই হৈছে। তথাপিতো এইখিনি ইয়াৰ পৰা এইবাৰে আঁতৰাব লাগিব। আৰু চাওক, তাৰ নেক্সট বছৰৰ কাৰণে মই এইবাৰ পচাই ৰখোৱা তামোল এইবোৰ মাত্ৰ 3 মাহ হৈছে। 3 মাহৰ আগত পচোৱাৰ তামোল। চাওক, আৰু এইবিলাকো চাওক, এবছৰীয়া 2 মাহ 3 মহীয়া পুলি। এইবিলাক চব ডাবুল লগোৱা আছে। এক জেগাত পচোৱা আছিলে, আৰু তাৰপৰা আনি মই আকৌ অলপ ঘনকৈ লগাই থৈছোঁ। এইবোৰ মই ভাবিছোঁ এইবোৰ এবাৰ লগাই দিম। চাওক, বন ওলাই আছে, বন থাকিলেও ইমান প্ৰব্লেম নাই। আৰু তামোলৰ লগতে অমিতা লগাই দিছোঁ। তামোল কেইজোপা উঠাই লৈ যাম, কিন্তু অমিতা কেইজোপা থাকি যাব। আৰু মোৰ এইবোৰ জেগা আছে, এইবোৰতে তামোল লগোৱা হ'ব। আপোনালোকক যেতিয়া তামোল লগাম তেতিয়া দেখুৱাম ভালকৈ। বহুত জেগা পৰি আছে এনেকৈ। বন্ধু বান্ধৱীসকল, এই তামোল খেতিটো অতি লাভজনক খেতি হয়, যাক আপুনি এবিঘা মাটিত খেতি কৰি কমেও
1ৰ পৰা 1.5 লাখতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰিব। আৰু এইসমূহ তামোল চক মোৰ নিজৰ হাতেৰে লগোৱা, কি ধুনীয়া ধুনীয়াকৈ উঠিছে। আৰু এইবোৰ চাওক, ইফালে আছে পুৰণা তামোলবোৰ, আৰু ইয়াত মই নতুনকৈ লগাইছোঁ। আৰু এইবোৰ চাওক, প্ৰায় 2 বছৰীয়া তামোল পুলি এইবোৰ চাওকচোন। আৰু নিজে ৰোৱা তামোল পুলিবোৰ যেতিয়া এনেদৰে ধুনীয়া ধুনীয়াকৈ ঠন ধৰি উঠে, মনত সঁচাই বহুত ভাল লাগে। চাওক, মোতকৈও বহুত ওখ হৈ গ'ল 2 বছৰ। আৰু এইবোৰ চাওক, এইবাৰ লগোৱা পুলি। আৰু বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তামোল খেতি এটা বহুত লাভজনক ব্যৱসায় হয়। আপোনালোকে ঘৰত যদি খালী মাটি, ভাল মাটি আছে, তেতিয়াহ'লে তামোল খেতি কৰি বহুত লাভান্বিত হ'ব পাৰিব। গতিকে চাওক, ময়ো আপোনালোকক নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।